এইবাৰ মছজিদৰ ভিতৰত সোমাই ভাঙি পেলালে লাউড স্পীকাৰ। কেৱল লাউড স্পীকাৰ নহয়, পবিত্ৰ কোৰআন শ্বৰীফো পেলাই দিলে মছজিদত। এই দৃশ্যলৈ মন কৰক, এনেদৰে কোনোবা দুৰ্বৃত্ত, অচিনাকি দুৰ্বৃত্তই মছজিদৰ ভিতৰত সোমাই এইবাৰ এফালৰ পৰা ভাঙি গ'ল লাউড স্পীকাৰ, অত্যাচাৰ চলালে কোৰআন শ্বৰীফৰ ওপৰত, পবিত্ৰ কোৰআন শ্বৰীফৰ ওপৰত। কেইদিনমান পূৰ্বে এগৰাকী হিন্দুত্ববাদী নেতাই মছজিদৰ ভিতৰত সোমাই এগৰাকী ইমামৰ ওপৰত যি গুণ্ডাগিৰি দেখুৱাইছিল, আজান বন্ধ কৰিবলৈ যি ধমকি দিছিল, ইয়াৰ পাছতে এইবাৰ মছজিদৰ ভিতৰত সোমাই ভাঙি পেলাইছে স্পীকাৰ, লাউড স্পীকাৰ, পবিত্ৰ কোৰআন শ্বৰীফ পেলাই দিছে। ইতিমধ্যে এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু ইয়াক লৈ এতিয়া দেশজুৰি চৰ্চা চলিছে। আচলতে কি হৈছে এইখন দেশত, কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। পুনৰ এবাৰ জনশিবিৰ মছজিদৰ ভিতৰত সোমাই ভাঙি পেলাইছে লাউড স্পীকাৰ, পবিত্ৰ কোৰআন শ্বৰীফ পেলাই দিছে মছজিদত। এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কোনোবা দুৰ্বৃত্তই মছজিদত সোমাই এফালৰ পৰা চলাইছে তাণ্ডৱ। কেৱল লাউড স্পীকাৰে নহয়, পবিত্ৰ কোৰআন শ্বৰীফৰ ওপৰতো চলাইছে অত্যাচাৰ। আৰু এই ঘটনা হৈছে তেলেংগানাৰ নিজামাবাদৰ। ইতিমধ্যে এই সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আমি দেখুৱাইছোঁ এনেদৰে মছজিদৰ ভিতৰত কোনোবা দুৰ্বৃত্তই, অচিনাকি দুৰ্বৃত্তই সোমাই ভাঙি পেলাইছে লাউড স্পীকাৰ। বহুতে সন্দেহ কৰিছে এয়া কোনোবা হিন্দুত্ববাদী নেতাই এনেদৰে মছজিদৰ ওপৰত সোমাই এয়া অত্যাচাৰ চলাইছে নেকি, বহুতে সন্দেহ কৰিছে। ইয়াৰ পাছতে বহুতে প্ৰশ্ন কৰিছে আচলতে এইখন দেশত কি হ'বলৈ গৈ আছে। বাৰে বাৰে মছজিদৰ ওপৰত কেনেধৰণৰ আক্ৰমণ চলিছে। কেইদিনমান পূৰ্বে দেখিছিলে আপোনালোকে বাতৰি দেখিছিলে যে মছজিদত এগৰাকী হিন্দুত্ববাদী নেতাই সোমাই এগৰাকী ইমামক আজান দিয়াত বাধা আৰোপ কৰিছিল। ইয়াৰ পাছতে এবাৰ এইটো ভিডিঅ'ই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। মছজিদৰ ভিতৰত সোমাই ভাঙি পেলাইছে লাউড স্পীকাৰ, পবিত্ৰ কোৰআন শ্বৰীফ পেলাই দিছে। আৰু এই দৃশ্য, এই ঘটনা হৈছে তেলেংগানাৰ নিজামাবাদৰ। ইতিমধ্যে এই সমগ্ৰ ঘটনাই এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। चोरों को मस्जिद का भी बस नहीं हो रहा। देखो भाई, मस्जिद में भी घुस गया है, पूरा धिंगाना कर दिए। कुरान शरीफ वहाँ पा रहे उसे नीचे गिरा दिए। अरे पूरा अंदर भी धिंगाना कर दिए मस्जिद के रूम में, माइक पूरा बेंड कर दिए, तोड़ देखिए।